Hello everyone, assalamu alaikum, namaskar, welcome back to my another video. बहुत दिनर पिছত আজি মই এটা YouTube ভিডিও বনাইছো মানে YouTubeৰ কাৰণে এটা লং ভিডিও বনাম বুলি ভাবিছো আৰু কি কম অকলহৰিয়াকে আছো অকলে আছো কোনো নাই আজি ঘৰত মা আৰু মানুহজন গৈছে কিবা কাম মানে ডকুমেন্টছৰ কিবা কাম আছিল মাৰ পেনচনৰ কাৰণে তো এতিয়ালৈকে মানে মাৰ পেনচনটো হোৱাই নাই আবা যেতিয়াবা আবা ঢুকালে আজি 3 মাহ হৈ গল কিন্তু মাৰ মানে পেনচনৰ মাৰ আধাৰ কাৰ্ডত অকমান প্ৰবলেম আছিল নামটোত কিবা খেলি মেলি গতিকে নামটো ঠিক কৰিবলে মানে ঠিক নহয়ছে গৈ কিবা কিবি প্ৰবলেম হৈ আছে গতিকে আজি আকৌ গৈছে মাক লগত লৈ পেলাই আজি ঘৰত অকলহৰিয়াকে আছো অকমান ভয়ও লাগিছে দিয়কচোন মানে কি আপোনালোকক মই দেখুৱাই আছো তো আমধলকে অকলহৰিয়াকে কেনেকৈ যে আছো মই মানে চকচোন বাৰু এয়া এফালে নিজান খালি একো নাই দেখিছে নহয় এফালে নিজান এফালে আকৌ এইটো ৰুম নিজান কোনো নাই সোমাই আছে তাৰপিছত এয়া ইয়াৰ পৰা সেই আগফাললৈকে অকলহৰিয়া এফালে ৰুম কেনেকৈ থাকিম বাৰু কওকচোন ইমান অকলহৰিয়াকে বাৰু থাকিব পাৰে নেকি মানুহ মই কিন্তু নোৱাৰো বিশেষকৈ আপোনালোকৰ তেনেকুৱা হৈছে নে নাই হয় জনাবচোন দেই আপোনালোকৰ মানে মোৰ ভিডিও চাই থকা সকলক কৈছো যে কোনোবা এনেকৈ মোৰ নিচিনা অকলহৰিয়াকে থাকি পাইছে নেকি এনেকৈ ঘৰত মই কিন্তু একেবাৰে নোৱাৰো লৈছো গতিকে কি দেখুৱাম নাজানো আজি দুপৰীয়ালে খানা বনাম আজি ভাবিছো মই এটা শিমলা মিৰ্চ মানে ক্যাপসিকামৰ এটা ৰেচিপি বনাম গতিকে আপোনালোকৰ লগতো শেয়াৰ কৰিম মই কেনে ধৰণে বনালো ধুনিয়াকে এটা ৰেচিপি ভাবি থৈছো বনাম বুলি গতিকে সেই ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে চাই থাকিব ভিডিওটো একেবাৰে শেষলৈকে এফালে মাছ লৈ আহিলে বজাৰৰ পৰা মানুহজন আহিলে এতিয়া অকমান হাহক লাগিছে আৰু এতিয়া মাছ লৈ আহিলে মাছখিনি ধুই মেলি ন ভাবিছো আজি ক্যাপসিকামৰ ৰেচিপিটো বনাও নবনাও সেইটো নাজানো কিন্তু মাছ আজি মই পালেং শাক দি পেলাই জোল বনাম আপোনালোকে কাৰ বাৰু ভাল পায় কোনে ভাল পায় কমেন্ট কৰিব দেই মই আজি মাছ আৰু পালেং শাকৰ জোল বনাম কেনেকৈ বনাম আপোনালোকক দেখুৱাম বাৰু তো চাই থাকিব তাৰ কাৰণে ভিডিওটো একেবাৰে শেষলৈকে হয় চাহ খাব নেকি চাহ গাখীৰ চাহ খাব নে বহুত বেছি ভাল পায় চানাৰ যে চাটুৱা গুড়িটো খাই বহুত বেছি তেখেতে ভাল পায় তো ভাবিছো অকমান তেখেতক চাহ নাখাওঁ বুলি কৈছে তো এইটোকে দি দিওঁ বনাই পেলাই চাটুৱা খাই গৰম দিনত মই ভাল পাওঁ দেই গৰম দিনত চাটুৱাটো পানীত ঠাণ্ডা পানীত গুলি পেলাই ধুনীয়াকৈ একদম চৰবতৰ নিচিনা খাব লাগে চেনি অলপ দি দিব লাগে পেটটো বহুত বেছি ঠাণ্ডা কৰে বহুত বেছি ভাল লাগে তেতিয়া তো সেইকাৰণে মানে মই এতিয়া নাখাওঁ এনেকৈ গৰম পানীত দি নাখাওঁ ভাল নাপাওঁ মই তেওঁক মানে এতিয়া অকণ গৰম পানী আৰু গাখীৰ দি দিম গাখীৰ দি গুড় অলপ দি দিম টেষ্টিকৈ খাই দিব তেওঁ বহুত বেছি ভাল পায় সৰু থাকোঁতে নানীয়ে ক'বা বোলে টকা পইচা বিচাৰি পেলাই চটুৱাখিনি খাইছিলে তেখেতে কাহিনীবোৰ মোক কয় আৰু কেতিয়াবা এইফালে মই ইয়াত মই গৰম পানী কৰি থৈ দিওঁ মানুহজনক চাটুৱাটো দি লওঁ দেই পুৰা ফেৰি দিছোঁ এনেকুৱা হৈছে এয়া খাবলৈ বাৰু টেষ্টিয়ে লাগে এক নম্বৰ ইয়াতে থৈ দিওঁ আহি পেলাই খাই ল'ব এইফালে লৈ লৈছো পালেং শাক ধুনীয়াকৈ ধুই পখালি কাটি লৈছো মাছ এফালে মচুৰ দালি তিয়াই ৰাখিছো আৰু ইয়া পিয়াজ কুটি লৈছো লগতে বিলাহীও কুটি লৈছো এইখিনি ধুনীয়াকৈ এতিয়া মই পালেং শাক মচুৰ দালি দি মাছৰ জোল বনাম খুবেই সোৱাদ লাগিছিলে কিন্তু খাই পেলাই এয়া মচুৰ দালি মাছৰ জোলকণ এই ভিডিওটো ৰেচিপি ভিডিওটো মই আপোনালোকক শৰ্টছত দিম গতিকে মোৰ শৰ্টছত গৈ পেলাই আপোনালোকে চাব আৰু ইমান বেছি সোৱাদ লাগিছিলে নহয় কি কম আৰু মানুহজনেও খাই খুবেই ভাল পাইছিলে এতিয়া আমি দুপৰীয়াৰ সাজ উলিয়াই লৈছো খাবলে এফালে মাৰ কাৰণে ৰেডি কৰিছো হাহুমাক দি লওঁ আগতে হাহুমাক দি পেলাই তাৰ পিছত আমি দুজনে খাম গতিকে তেখেতে যেহেতু বেমাৰ আছে গাটো অসুস্থ গতিকে এফালে আমিও লৈ লৈছো ডাইনিঙত বহি খাওঁ বুলি ভাবিছো আৰু হিমান বেছি সোৱাদ লাগিলে খাই আপোনালোকক কি কম আৰু ক্যাপসিকামৰ ৰেচিপিটো নেক্সট দিনাখন মই বনাইছিলো এয়া আপোনালোকক থুলমুলকে মই অলপ দেখুৱাই দিছো আৰু এই ৰেচিপিটো কিন্তু মই শৰ্টছত দিম গতিকে আপোনালোকে শৰ্টছত চাবলৈ নাপাহৰিব খুবেই টেষ্টি ক্যাপসিকামৰ ৰেচিপিটো আমাৰ যেহেতু ৰমজান মাহ আহি
আছে ন ৰমজান মাহতো ইফতাৰৰ সময়ত আমি ভেৰাইটিজ আইটেম মানে বনাবলৈ চেষ্টা কৰোঁ গতিকে এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব পাৰে গতিকে শ্বৰ্টছত গৈ চাবলৈ একেবাৰে নাপাহৰিব খুব ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ আৰু খাবলৈও সঁচাকৈ বহুত বেছি সোৱাদ লাগিছিলে আৰু অলপ ইউনিক মানে কিমা দি পেলাই বনাইছোঁ গতিকে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব আৰু পাছদিনাখন দুপৰীয়া আমি কেপচিকাম মোৰ থালিখন সজাই লৈছোঁ অকণমান লাওৰ ভাজি বনাইছিলোঁ কেপচিকামৰ এই ৰেচিপিটো বনাইছিলোঁ লগত দালি আৰু এইফালে কিমা আজি দুপৰীয়া খানাত মানে অকলে খাইছোঁ কাৰণ শাহুমাও আগতে খাই ল'লে মানুহজনেও আগতে খাই মেলি গুচি গ'ল কামলৈ আৰু মই একেবাৰে কাম বন কৰি আজৰি হৈ ভাত সাজ খাম বুলি ভাবিলোঁ গতিকে নিজৰ প্লেটখন খুব ধুনীয়াকৈ সজাই মেলি লৈছোঁ আৰু শুনিছে কওক ঝুনুক ঝুনুক বাজে ঝুনুকা নহয় কান্ধত যে লৈ যায় গামোচাও নহয় জপিয়া যে মাছ খাই বগলীও নহয় কি কওকচোন উৰণি উৰণি হাই হাই গাইজ মোৰ মানুহজনে নাজানে আপোনালোকে যদি জানে কমেণ্ট কৰক